নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে মোৰ মিষ্টাৰ পংক চেনেলটিলৈ স্বাগতম জনাইছো। আজি এই ভিডিঅটো প্ৰস্তুত কৰিছো বিশেষকৈ সেইসকল প্ৰাৰ্থীৰ বাবে যিসকলে এলপিইউপিত তেওঁলোকে টেট উত্তীৰ্ণ হয়, তেওঁলোকে বিজ্ঞাপনৰ বাবে বাট চাই আছে। তেওঁলোকে বহুজনে মোক ফোন কৰি সুধিছে যে বৰ্তমানলৈকে কিয় বিজ্ঞাপন প্ৰকাশ পোৱা নাই বা বিজ্ঞাপন প্ৰকাশ নাপাব নেকি, এনেধৰণে তেওঁলোকে বিভিন্ন ধৰণৰ কুৱেশ্যন কৰিছিলে আৰু সেয়েহে মই আপোনালোকক এই কুৱেশ্যনসমূহৰ আনসাৰ দিবৰ বাবে মই এই ভিডিঅটো প্ৰস্তুত কৰিছো। আপোনালোকে ভিডিঅটো শেষলৈকে চাওক, নিশ্চয় আপোনালোকে সবিশেষ জানিব পাৰিব। আহক তেনেহ'লে দেৰি নকৰোঁ, আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকক জনাব বিচাৰিছোঁ যে যি এলপিইউপি বিজ্ঞাপন, সেই বিজ্ঞাপন খুব সোনকালে প্ৰকাশ পাব আৰু আপোনালোকে চিন্তা কৰিব নালাগে। আজি জানুৱাৰী যিহেতু 20 তাৰিখ হৈছে, ইয়াৰ দেৰি হোৱাৰ প্ৰধান কাৰণ হ'ল জানুৱাৰী 18 তাৰিখলৈকে যি টেণ্ডাৰ আছিলে সেই টেণ্ডাৰৰ বাবে দেৰি হৈছে। টেণ্ডাৰ বুলি ক'লে হয়তো বহুজনে নাজানিব পাৰে যে আপোনালোকৰ যিসমূহ অনলাইনৰ যিবোৰ কাম, সেই কামসমূহ কৰিবৰ বাবে অৰ্থাৎ ৰিক্ৰুইটমেণ্ট যিটো প্ৰচেছ, গোটেই প্ৰচেছটো চলাই নিবৰ বাবে কিছুমান টিমক দিয়া হয়। সেই টিমসমূহৰ বাবে টেণ্ডাৰ প্ৰচেছ হৈ আছিলে। টেণ্ডাৰ ডেট 18 জানুৱাৰীলৈকে আছিলে, সেয়েহে আপোনালোকৰ বাবে এডভাৰটাইজমেণ্ট প্ৰকাশ কৰাত কিছু পলম হৈছে। কিন্তু এই টেণ্ডাৰ ডেটটো ইতিমধ্যে পাৰ হৈ গৈছে আৰু খুব সোনকালে আপোনালোকে চিন্তা নকৰিব, আপোনালোকৰ বাবে যি বিজ্ঞাপন সেই বিজ্ঞাপন প্ৰকাশ পাব। ইতিমধ্যে টেণ্ডাৰৰ ডেটটো শেষ হ'ল আৰু তাৰ ভিতৰৰ পৰা তেওঁলোকে এটা টিমক তেওঁলোকে নিৰ্বাচিত কৰিব আৰু সেই টিমসমূহৰ দ্বাৰা আপোনালোকৰ যিটো ৰিক্ৰুইটমেণ্ট প্ৰক্ৰিয়া, সেই ৰিক্ৰুইটমেণ্ট প্ৰক্ৰিয়াটো তেওঁলোকে চলাই নিব আৰু সেয়েহে আপোনালোকৰ যি বিজ্ঞাপন সেই বিজ্ঞাপন খুব সোনকালে প্ৰকাশ পাব। এই জানুৱাৰী মাহৰ ভিতৰতে আপোনালোকে যিটো বিজ্ঞাপন সেই বিজ্ঞাপন আপোনালোকে লাভ কৰিব পাৰিব। ইমানেই আছিলে ভিডিঅ'টো। যদি চাই ভাল পালে প্লিজ এটা লাইক কৰি দিব আৰু যিসকলে নতুনকৈ চেনেলটো চাই আছে প্লিজ তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ। জয় আই অসম।